এইবোৰ মতা মানুহে কৰা কাম এতিয়া মই কৰিবলগীয়া হৈছে এইবোৰ এইবোৰ বৰ্তমানি দিয়া হয় দিনটো কৰে মই কিবা আহি এতিয়া একদম মানে এপৰলৈকে মৰিয়ে আছে এইবোৰ বা শান্তি নাইকিয়া হৈছে আৰু দেই গৰু গৈ একদম পথাৰত সেই ঘাঁহ খোৱালৈকে গৈ পেলাই এইবোৰলৈকে মৰি আছে জহনি কৰা উঠিবলৈ হ'ল তোৰ এতিয়ালৈকে সেই মদ চোবাই সেই মৰি থাকিব নালাগে কি কৰি আছো নৈ আছো না এইফালে ওলাই আহ অকমান হ'ব না ক'ত কি কৰি আছ নহয় ইমান বলকি কি কৰি আছ তই আছো নে আমাৰ কোনে চিঞৰি আছে ৰাতিপুৱাই লোকৰ ঘৰৰ সেই তুলসী গছৰ উৰটো ল'বলৈ আৰু চাহৰ জুতি তামোলৰ জুতি ল'বলৈ আহিলে কৈছো দেই বহিবলৈ কৈছে বিয়া চিয়া আছেনে নাই বহি নাথাকে নহয় আকৌ চুবনা ক'ত সোমালি জানো ভিতৰত ওলাই আকৌ চুবনা জানো পাই ক'তনো সোমাই থাকোগে তহঁতি আলহী অতিথি আহিলেও একো গমেই নাপাওঁ চুবনা ৰূপহী ল'ব আহিলে আমাক এই ভগা বিয়াখনতে বহাব লাগিব দেই তামোল চালি এডোখৰি নাই নি দেচোন দে ৰাতিপুৱাই মুখখন বৰ কিবা লাগি আছে যা আনকে যা তামোল আনোগে দেই তামোল বাছেনে নাই হাতে সেই হেপিয়াব লাগিব ক'ত সোমাই আছে যে তামোলৰ বতাহ এঠাই হেৰি এঠাই এইবোৰ মানে কচু নহয় আৰু ৰাতিপুৱাই আহিছে আৰু তামোলৰ জুতি ল'বলৈ হেৰি জুতি ল'বলৈ কথা জুতি মহলা মাৰিবলৈ নাথাকে নহয় তামোল চালি আছে নাই হ'ব না আকৌ নিছো সেই তামোল এঠাই পাণ এঠাই হেপিয়াই নিছো আৰু কি কব নব কচু নহয় এইবোৰ আপুনি কাটক তামোল নকব বুজিছে এইবোৰ একদম মানে কচু নহয় খঙৰ মই সেই ওপৰত উঠেগে এনেকুৱা ঘৰৰ মানুহৰ কচু নহয় মাইকী মানুহৰ কিবা ভোক আছে নেকি হয় সেয়াহে নকব এইবোৰ মানে একদম কচু নহয় ৰাতিপুৱাই এইবোৰ মৰিয়ে আছে নহয় এতিয়ালৈকে উঠাই নাই হেল্ল' আমাৰ ঘৰত কিখন হৈ থাকে আপুনি জানে জানো আজি ৰাতিপুৱাই আমাৰ ঘৰলৈ আহিলে যে কি বা সংবাদ আনিছে কিহৰ সংবাদ সংবাদ একো নাই কালি গোটেই সেই ৰাতি একদম টোপনি নাই নহয় ওচৰৰ ঘৰীয়া মানুহ তহঁতি ইমান হুলস্থুল কৈছ নহয় কিহৰ ইমান হুলস্থুল ধাম ধুম গোটেইখন সুখ নাই তহঁতৰ পৰা থাকিবলৈ ঘৰখনত এইবোৰ নকব নব এইবোৰ মদাহী মানুহৰ পৰা সুখ নাইকিয়া হৈছে মাইকী মানুহৰ জীৱনটো কি কব এটাই সেই আহি মদ খাই আহি পেলাই এইখন গোটেই মোৰ লগত সন্দেহ কৰি কাজিয়া লাগিছে গম পাই নব একদম মৰিয়াইছে সেই ল'ৰা ছোৱালী কেইটালে সেই চাউল নাই তেল নাই মিঠাতেল অকণ নাই সেই ছোৱালীয়ে কান্দি মানে কৈছো নহয় একদম বাউৰি হৈ গৈছেগা তাৰপৰা মোৰ লগত মোবাইলৰ পৰা কাজিয়া লাগিবলৈ সি মোৰ লগত মৰিয়াইছে আহি গম পাই নব এইবোৰ হৈছে আমাৰ ঘৰত বৰ বেয়া মানুহ দেই এইবোৰ মদ খাই শেষ হ'বগে আৰু দেই এনেকে তাকেহে চৰকাৰে এইবোৰ কেতিয়ানো বন্ধ কৰে চুলাই ভাটিবোৰ মানে শান্তি নাইকিয়া আছে মাইকী মানুহৰ জীৱনটো আৰু সেইজন দেখোন নকহি নব বিচাৰি ময়ো যাওঁচোন তামোলকে এখন খাই যাওঁগে ময়ো যাওঁচোন হ'বনা ৰূপহী নব দেখোন কেতিয়া আহিলে নো আপুনি খাই যাওঁ কেতিয়া আহিলে নো হ'বনা এইটো নাই নেকি বাৰু হয় নহয় মই আকৌ ছাগলী খেদিবলৈ আহিছিলো মই বোলো সোমাই যাওঁচোন এহেঁতৰ সেইদে বুলিহে সোমালো এই ভাগৰ কোন আহিলে হয় চাহ পানী অকণ বোলো বনাও ৰূপহী নগ'লে শান্তি নাই আৰু দেই ৰাতিপুৱাই আহিলেও আকৌ ৰাতিপুৱাই বিয়াখনো কেনে গ'লগেনো আৰু এখন এইখন বিয়া নাই আৰু দেই আহকচোন বিয়াখন সোনকালে মই আকৌ এনেকে অকণো বহি থাকিব নোৱাৰো নহয় বুজিছ এই আঁঠুবোৰ বৰ বিষ নহয় চেনেহী বাই আহি এইখনতে বিয়া নহ'লে অকণো বহিব নোৱাৰো দেই মই চাহ পানী অকণ বনাই আনোগে চাহ পানী খাবি নহয় সেই চেনেহী তই কি মন কৰি আহিব আকৌ মই আকৌ এইফালে ছাগলীগাল খেদি আনিছিলো তাৰপৰা আকৌ সিহঁতৰ ঘৰত কিবা এটা শুনিছিলো সেইদিনাখন বোলে সিহঁতৰ গালি নে কাহানি বোলে ইমান হুলস্থুল হৈছে আমাৰ সেয়ালৈকে মানুহবোৰে বাবা কৈছে নহয় এইবোৰ কৈছে সোমালো আকৌ
হয় নেকি আমি ওচৰত থাকি শান্তি মানুহ ঘৰ মদ খাই নহয় এটা বজালৈকে গোটেই ওলট নে ল'ৰা পঢ়া হৈছে মাটিকেইটা অকণো পঢ়িব নোৱাৰিব পাৰো মানুহজনী তাহলে শান্তিয়ে নাই ন শান্তি নাই কেঁচুৱা দুজনী সিহঁতি কিনো কৰে মানুহজনী ৰাতিপুৱা গধূলিলৈকে মানুহজনী কামকে আজি দুনিয়া এখনত গম পাইছ গোটেই মদেই মানে ধ্বংস কৰি দিছে আমাৰ মানুহ এতিয়া আমি মহিলাবোৰে এতিয়া উঠি অহা মহিলাবোৰে এই মদটো বন্ধ কৰিব লাগে অকল মতাকো দুখ দিব নোৱাৰি বুজিছ তেহেঁতৰ কাজিয়াখন কিহৰ পৰা হ'ল মোবাইলৰ পৰাহে হ'ল মোবাইলৰ পৰা হ'ল হেও হেৰি আৰু মতা ইমান কষ্টকে আহে কোনো পৰা কাম কৰি এই মাইকী আকৌ ওলাই মেলি আহিব লাগে পানী এটুপা দিব লাগে সেই চাগে ভাই মোবাইল পিটিকি আছিলে আকৌ ল'ৰা হোৱা চলে মোবাইল পিটিকে আজিকালি বোৱাৰীটো হ'লে কম দি বুলি ভাবিছ নেকি কেলেনো নহয় হেও এই হেৰি কি বুলি কয় গঙাপুৰ এই অনিলক ঘৈণীয়েকজনী ই মোবাইল পিটিকে বেলেগলৈ গুচি গ'ল নহয় সেইবোৰে আকৌ সন্দেহ কৰিব আজিকালি বৰ দিগদাৰ আজিকালি আৰু কিছুমান মাইকীয়ে গম পাইছ নাই কিন্তু কাজিয়া লাগিব নিজৰ বিয়েককে ডিঙি কাটি গুচি যাবগে আজিকালি সেইবোৰ শুনিছ নাই মাইকী কাটি ফ্ৰিজত ভৰাই থয় কিবা খং উঠিলে মতাই মানুহ কাটি পিনি সেই মাথাটো লৈ থানাত ওলাই দিব আমাৰ দিনৰ নিচিনা নহয় আজিকালি মোবাইলৰ যুগ একেবাৰে বেয়া হ'ল আৰু মাইকীবোৰ গোটেই পলাই এদাই হৈছে আৰু সেইকাৰণে মতা পাই চাগে আকৌ মেছেঞ্জাৰ পেচেঞ্জাৰ পিটিকি আৰু মুখাটো পিটিকাই আকৌ কিবা কিছুমান সেইবোৰ দেখিছো নহয় বুঢ়ী হলেনো কি হ'ব শুনো নহয় হয়তো নহয় ন চাদৰ তাদৰ ভালকে নল'ব কিবা চেকাটো দেখুৱাই দিব মতা ভুল যাবই আকৌ মাইকীগাটো দুখ থাকে মতাকে দুখিলে নহ'ব সেইকাৰণে চাগে মতাবোৰে মদ খাই পিনে এনেকুৱা কৰিছে সিহঁতৰ চাগে এনেকুৱাই বুজিছ ভাল নহয় জানো এই ঘৰ কেনেকেনো সিহঁতি ভাল হৈ ক'ব নোৱাৰো কেতিয়াবা কথা পাতি মৰামৰি লাগি মৰিব জেললৈ যাব কোনোবা এটা তাই এইবোৰ আৰু উপায় নাই আৰু বাকী হেৰি তোৰ ভাল আৰু ন এইকেইদিন কি আৰু হয় ভাল দে আমাৰ চাহ পানী অকণ খাবলৈ এটা নাই একো এটা যোগাৰো নিদিয়ে বিস্কুট এটাও যোগাৰ নিদিয়ে সেই এটাও যোগাৰ এতিয়া সুদা পানীখিনি দিবগৈ লাগিব খাবলৈ চাহৰ জুতি বতাহৰ জুতি কাম নাই আৰু চেনেহী বাই বহি ল'ব এয়া খালি চাহ পানী অকণকে খাব আৰু দেই কৃষ্ণ কি ক'ব পাপাই হেও চাহ পানী অকণ খাবলৈ বিস্কুট পেকেট নানে খাবলৈ গোটা গুড় এডোখৰ আনিলেও খাব পাৰি লাল চাহখন সেইদেও নানে কি ক'ব আৰু কিনো সেইবোৰ কথাকে কৈছো কি হয় মতাবোৰ তেনেকৈ আৰু এই লাগি যদি নাথাকিবি আই যি হ'ল হ'ল আৰু যিবোৰ কথা কয় আপোনাৰ মানে একদম লাজ চৰম লাগে নহয় ছোৱালীজন ডাঙৰ হৈ আহিছে নহয় বুজিছে এইবোৰ কাজিয়া লাগি লাভ নাই মিলা মিছাকে সংসাৰখন চলাবি আৰু দেখ ছোৱালী দুজনী ডাঙৰ হৈ আহিব এতিয়া সেই লাজ পাবি নহয় তহঁতি এইবোৰ নকৰিবি আৰু এতিয়া ছোৱালী দুজনী মুখলৈকে চাই আছো আৰু নব কি ক'ব আৰু নিদিয়ে নহয় এইবোৰ তেনেকুৱা মতা একো এটা যোগাৰে নিদিয়ে সেই মদ খাই সেই মোৰ লগত কাজিয়া লাগিবলৈহে পাৰে ছোৱালী দুজনীয়ে সেই কান্দি থাকে বিস্কুট খাম আমুক খাম তামুক খাম আৰু মই বোলো আৰু বাপেৰে সেই মদ খিনিহে চিনি পায় আৰু মোৰ লগত কাজিয়া লাগিবলৈ বৰ চিনি পায় আৰু হেৰি কৰিবি আকৌ তই সেই হাঁহ কুকুৰা পুহিবি এই ল'ৰা স্কুলে এতিয়া দিব হৈছে সিহঁতক স্কুলে দিব লাগিব নহয় আছিলে নহয় কুকুৰা এজনী ৰ'ব কি কৈছো না ঠক লাগে নহয় ঠক লাগে সেইজনীকো খাবলৈ যায় হাঁহ কুকুৰা পুহিব নোৱাৰো মতা পাই এনেকুৱা মতা পালে আহিলো আৰু কি কৰিব আৰু মানুহ তেনেকুৱাই একো পুহি খাব নোৱাৰো নহয় আমাৰ আগতে সবাই গম কি আছিলে এনেকুৱা উৎপাত মদ খাই শান্তি কান্দি চকুতে সেইটো ভাত খাইছো আৰু আলুগুটি পিটিকাই যদি ভাত খাব পাৰি এইবোৰ তেতিয়া কেঁচা লাগিছেগে আৰু দেই সঁচাকে এইবোৰ মতা পা হেৰি কৰিবি এই মতাটোৱে যদি মোবাইলৰ কাৰণে ইমানেই দেখিব নোৱাৰে গালি পায় সেইবোৰ নলবি নলবি ঘৰখনত শান্তি হওক আমাৰ ঘৰজনীও সেই স্কুললৈ ল'ৰা নিয়ে এই মোবাইলটোতে মানে কিনো কৰে আৰু নাই খালি মোবাইলটো ভাঙি পেলালে নহয় মোক সেই ঘৰৰ সেই দেউতাটোৱে কিনি দিছিলে মোক সেই মোবাইলটো সেই পইচা সি এটকাও নাই দিয়া জহনি মৰাই মোৰ সেই মোবাইলটো ভাঙি দুডখ কৰি পেলালে মোবাইলটো হ'ব এতিয়া শান্তি হ'ব এতিয়া কাৰো লগত কথা পাতিবও নহয় একো এটা সেই লগৰবোৰে সেই ডালিমি থাকে এই চটা মোবাইল লৈ সেইবোৰ হেৰি কৰি থাকে আমিতো সেইবোৰ কৰিবলৈ নাযাওঁহে আমি সেইবোৰ নকৰাকে আমি মতা বা মাৰ চৰ বিল খাওঁ এইবোৰ মতা বা অকণমান টিকা আনি ল'বি আৰু কেতিয়াবা আকৌ মাৰ বাপে গ'লে ফোনটো কৰিবলৈ লাগে নহয় কিবা এটা মদ খাই লুটি খাই পৰিলে কি কম আৰু নব এইবোৰ মদ খাই নকৰিবি এইবোৰ পৰা শান্তি নাইকিয়া হৈছে হেৰি সেই আমাৰজনী সেই মোবাইলৰ কাৰণে বৰ হুলস্থুল হ'ল এতিয়া মোবাইল চোবাইল নুচুৱে নহয় এতিয়া ভাল হ'লেও হুলস্থুল নহয় লাজৰ কথা নহয় জানো ওচৰে পাজৰে মানুহ থাকে পঢ়া শুনা ল'ৰা ছোৱালী কেলে নহয়
কি ক'ব এইবোৰ কথা মানে কৈছো নহয় মই কেনেকে আছো এই ছোৱালীকেইজনীকে লৈ গম পায় তামোল এখন পকতিয়াই লওঁ এই আকৌ মোৰ এইফালে সেই নাম এষাৰ আছে হেও তালৈ যাওঁ এই কি বুলি কয় নাম পাতিছে মানুহৰ নামকে গৈ নামলৈ যাওঁগে ঘৰ কাম বুলি পায় ইমানখিনি কাম কৰি মেলি আৰু যাওঁগে দেই ঘৰৰ পৰা মোৰো যাব লগা আছে মন কৰি পিনি যাওঁগে আৰু তহঁতৰ সেই কথাটো শুনিহে আহিলো আকৌ যাম বুলি মই আকৌ ছাগলী খেদিবলৈ আজিৰ পৰা আকৌ নকৰিবি দেই হাঁহ হুলস্থুল বৰ বেয়া আমুকৰ ঘৈণীয়েক আমুকটোহে হ'ল তামুকৰ ঘৈণীয়েক তামুকটোহে হ'ল আৰু এইকেইজনীয়ে আহি আৰু ৰাতিপুৱাই সেই কথা উলহি গৈছে উৰুটো ল'বলৈহে আহিলে জানো নহয় গোটেই গাই ওলাব নোৱাৰা কৰিব এতিয়া এইকেইজনীয়া নকলেও নহয় এইবোৰ মতা শুনিলি নে হয় ঐ শুনিলি নে জহনী মৰা এতিয়া শুই শুনি থাক এতিয়া শুনি থাক তই উঠি নাহিবি লাজ পাবি যে উঠি আহিলে শুনি থাক তই